কাইলৈ গুৱাহাটীত গৃহমন্ত্ৰী অমিত শ্বাহৰ কাৰ্যসূচী কাইলৈ গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীক অসম চৰকাৰে দিব নিযুক্তি পত্ৰ নিজ হাতেৰে দিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিযুক্তি পত্ৰ নিবলৈ আহোতে কি নিব পাৰিব প্ৰাৰ্থীয়ে কি লৈ আহিব পাৰিব প্ৰাৰ্থীয়ে ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীৰ বাবে এই বিশেষ আপডেট বৃহস্পতিবাৰে খানাপাৰাত ৪ বজাত গৃহমন্ত্ৰীৰ কাৰ্যসূচী 2 বজাত আসন গ্ৰহণ কৰিব লাগিব প্ৰাৰ্থীসকলে প্ৰথম 2 বজাত আসন গ্ৰহণ কৰিব লাগিব এডমিট কাৰ্ড পৰীক্ষাৰ ফলাফলৰ প্ৰিণ্ট পৰিচয় পত্ৰ সহ উপস্থিত থাকিব লাগিব প্ৰাৰ্থীসকল দিব্যাংগ প্ৰাৰ্থীসকলে 1 নম্বৰ প্ৰৱেশদ্বাৰেৰে প্ৰৱেশ কৰিব পাৰিব দিব্যাংগসকলৰ বাবে খানাপাৰাত থাকিব সুকীয়া আসনৰ ব্যৱস্থা 1 পৰা 15 জুনৰ ভিতৰত চাকৰিত যোগদান কৰিব লাগিব প্ৰাৰ্থীসকলে আমি আপোনালোকক জনাই আছো কি আনিব লাগিব প্ৰাৰ্থীসকলে লগত কি ডকুমেন্ট অনা প্ৰয়োজন যেহেতু ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীৰ বাবে এই বিশেষ আপডেট আৰু বৃহস্পতিবাৰে খানাপাৰাত 4 বজাত গৃহমন্ত্ৰীৰ কাৰ্যসূচী গতিকে 2 বজাতে আসন গ্ৰহণ কৰিব লাগিব প্ৰাৰ্থীসকলে প্ৰথম গুৰুত্বপূৰ্ণ কথাটো হৈছে 2 বজাতে আসন গ্ৰহণ কৰিব লাগিব প্ৰাৰ্থীসকলে যেহেতু গুৱাহাটীত কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিব গতিকে তাৰ আগতে আপুনি কোনটো পথৰে যোৱাটো উচিত কোনটো পথ বন্ধ কৰা হৈছে সেই সন্দৰ্ভত আপুনি জানি লোৱাটো দৰকাৰ আপুনি 2 বজাত আসন গ্ৰহণ কৰিব লাগিব লগত লৈ আহিব লাগিব এডমিট কাৰ্ড অৰ্থাৎ আপুনি যেটা পৰীক্ষা দিছিল সেই পৰীক্ষাৰ সময়ত যিখন এডমিট কাৰ্ড আপুনি লাভ কৰিছিলে সেই এডমিট কাৰ্ডৰ কপি আপুনি আনিব লাগিব দ্বিতীয়তে আনিব লাগিব পৰীক্ষাৰ ফলাফলৰ প্ৰিণ্ট অৰ্থাৎ আপোনাৰ পৰীক্ষাৰ ফলাফলৰ প্ৰিণ্ট যদি এটাও ডাউনলোড কৰি লোৱা নাই তেলে ডাউনলোড কৰি লওক আৰু তাৰ এটা প্ৰিণ্ট আউট কপি আপুনি লৈ আহিব লাগিব লগতে আনিব লাগিব পৰিচয় পত্ৰ আপোনাৰ আধাৰ কাৰ্ড হ'ব পাৰে পেন কাৰ্ড হ'ব পাৰে ভোটাৰ আইডি হ'ব পাৰে গতিকে এই কেখন কাৰ্ড আপুনি লগত লৈ অহাটো বাঞ্ছনীয় তাৰ পিছতে আহো দিব্যাংগ প্ৰাৰ্থীসকলৰ বাবে দিব্যাংগ প্ৰাৰ্থীসকল যিসকলে কালি লাভ কৰিব নিযুক্তি পত্ৰ তেওঁলোকে 1 নম্বৰ প্ৰৱেশদ্বাৰেৰে প্ৰৱেশ কৰিব পাৰিব দিব্যাংগসকলৰ বাবে খানাপাৰাত থাকিব সুকীয়া আসনৰ ব্যৱস্থা আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে নিযুক্তি পত্ৰ লাভ কৰাৰ পিছতে 1 তাৰিখৰ পৰা 15 জুনৰ ভিতৰত চাকৰিত যোগদান কৰিব লাগিব প্ৰাৰ্থীসকলে আমি আপোনালোকক জনাই আছো কাইলৈ গুৱাহাটীত আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাৰ্যসূচী আছে কাইলৈ গুৱাহাটীত ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীক অসম চৰকাৰে কালি নিযুক্তি পত্ৰ প্ৰদান কৰিব নিযুক্তি পত্ৰ নিজ হাতেৰে দিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিযুক্তি পত্ৰ নিবলৈ আহোতে কি নিব লাগিব প্ৰাৰ্থীয়ে আমি আপোনালোকক জনাই আছো ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীৰ বাবে বিশেষ আপডেট বৃহস্পতিবাৰে খানাপাৰাত 4 বজাত যেহেতু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত হ'ব গতিকে 2 বজাতে আসন গ্ৰহণ কৰিব লাগিব প্ৰাৰ্থীসকলে এডমিট কাৰ্ড পৰীক্ষাৰ ফলাফলৰ প্ৰিণ্ট আউট পৰিচয় পত্ৰ সহ উপস্থিত থাকিব লাগিব প্ৰাৰ্থীসকল দিব্যাংগ প্ৰাৰ্থীসকল 1 নম্বৰ প্ৰৱেশদ্বাৰেৰে প্ৰৱেশ কৰিব পাৰিব দিব্যাংগসকলৰ বাবে খানাপাৰাত থাকিব সুকীয়া আসনৰ ব্যৱস্থা